কালি ভিডিঅ' এটা পোষ্ট কৰিছিলোঁ যোৱাকালি মাৰোৱাৰী বঙালী বিহাৰীক লৈ পিনে সেইখিনি সেই ভিডিঅ'টো ভাল ৰেছপন্স পাইছোঁ ভাল ভাল লাইক আহিছে ধুনীয়া ধুনীয়া কমেণ্ট আহিছে বহুতে কমেণ্ট কৰিছে কমেণ্টখিনি আপোনালোকে চেক কৰিব পাৰে ভিডিঅ'টো আপোনালোকে গৈ পিনে আকৌ চাব পাৰে যে মই যদি মিছা কৈছোঁ আৰু এতিয়া মই কিছুমানে তাত কৈছিলে যে তইনো কি কৰিছ ইমান ডাঙৰ ডাঙৰ লেচন দিছে ইমান ডাঙৰ ডাঙৰ মটিভেশ্যন দিছ যে এতিয়া মই দেখাইছোঁ মানে এইখিনি চাওক দানা হয় গাহৰি দানা মই নিজে গাহৰি পুহিছোঁ মই একো নকৰাকৈ মই লোকক কথা ক'বলৈ যোৱা নাই হা মই গাহৰি পুহিছোঁ আৰু এতিয়া গাহৰি দানা হাতত এনেকৈ লৈ আহিছোঁ বাইকত লৈ আহিছিলোঁ বাইকখনেই তাত থৈ আহিছোঁ কেতিয়াবা স্কুটি আনো কেতিয়াবা বাইকত আনো মানে ঘৰতে একেবাৰে পোহা নাই আৰু যিহেতু আমি অসমীয়া মানুহ আমাৰ আকৌ জানেই ন সমাজত ঘৰৰ ওচৰতে গাহৰি ফাৰ্ম খুলিব নিদিয়ে সেইকাৰণে যিহেতু আঁতৰত পুহিছোঁ ভাল ৰেছপন্স পাইছোঁ কিছুমানে দুই এটা বেয়া কমেণ্ট কৰিছে তইনো কি কৰিছ গতিকে এবেগ আলুত দুই এটা আলু বেয়া ওলাব সেইটো মই ইমান মাথা নেমাৰোঁ সেইবুলি গোটেই আলু বেগ বেয়া ওলাব তাত কোনো কথা নাই কাম কৰি দেখুওৱা বেলেগ একো নাই আৰু মই দেখাম কি কৰোঁ আৰু কেইটামানে কৈছে বোলে তই গুটকা খাই আছ চিগনেচাৰ খাই শিখৰ খাই আছ আজি ডেটত কোনে চিগনেচাৰ নাখায় বা কোনে কি নাখায় মই খাইছোঁ কিন্তু সেইটো ইগন'ৰ কৰা মই যিটো কৈছোঁ সেইটো শুনা কথাটো তেনেকুৱা এয়া চাওক মোৰ গাহৰি ফাৰ্ম এখন এতিয়া বৰ্তমান মোৰ 3টা গাহৰি আছে এই সৰু সৰু বেছি ডাঙৰ নহয় 1 মাহমান আছে এইটো মতা এইখিনি গাহৰি দানা লৈ আহিছোঁ এইখিনি মই দানা এতিয়া দিম চুই আছোঁ দিম দানা দিম বাকী কথাটো সেইটোৱে কাম কৰি খোৱা অসমীয়া হৈ জন্ম লৈছোঁ এতিয়া চাকৰ নহয় মালিক হৈ খাবলৈ চেষ্টা কৰা দানা দিয়া হৈ গ'ল দানা ধুনীয়াকৈ খাই আছে বৰ্তমান 3টা আছে যোৱা বছৰ যিটো স্ৱাইন ফ্লুৰ বেমাৰ আহিছিলে তাত মোৰ বহুতখিনি গাহৰি মৰি গ'ল সেইখিনি কথা নকওঁ আৰু এতিয়া বাকী লোকচান হ'ল বাকী একো নাই যোৱা বছৰ যিখিনি মৰিলে সেইখিনি মৰিল বুলি দুখ কৰি বহি থাকি লাভ নাই আকৌ কৰিম চেষ্টা কৰি গ'লে এনেও কিবা এটা হ'বই গ'ল আৰু বাকী সেইটোৱে বাকী মই গুটকা খোৱা চিগনেচাৰ খোৱা সেইটো ইগন'ৰ কৰা মই যিটো কথা কৈছোঁ সেই কথাখিনি কি কৈছোঁ সেইটো কৰিলেই হ'ল বাকী একো নাই জয় জুবিন দা জয় অসম